Hello guys, welcome to my YouTube channel Manash vlog. বহুত দিন হ'ল আপোনালোকক মই ভিডিঅ' দিব পোৱা নাই তো ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ তো আজি কৰবালৈ ওলাই যাওঁ মানে কাম এটা আছে তাৰ বাবে যাম এঠাইত যাম ক'ত যাওঁ কম পিছত বাৰু তো তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে গা পা ধুই ৰেডি হওঁ তাৰপিছত আহি আছোঁ গা পা ধুই ৰেডি হৈ গ'লোঁ মই ডাইৰেক্ট চাৰিআলিলৈ আহি পালোঁ আৰু ইয়াতে মোৰ ফ্ৰেণ্ড এজনক ৰখি আছোঁ সিও যাব মোৰ লগত বানপানী হৈছে অলপ আৰু ধানবিলাক তল গৈছে প্ৰায় আপোনালোকক কোৱাই নাই মই ক'ত গৈ আছোঁ মই গৈ আছোঁ খেত্ৰীত আৰু ৰুমত ৰুম আছে তাতে অলপ বস্তু আছে তাকে আনিবলৈ মানে মই গৈ আছোঁ আহিছিলোঁ মানে ৰুমটো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু ৰুমৰ অৱস্থা নাই তো আপোনালোকক নেদেখাওঁ এতিয়া এঠাইলৈ যাওঁ মানে নাৰ্চাৰী এখনত যাম যদি খোলা আছে নাৰ্চাৰীত সোমাম কিবা ল'ম গছৰ পুলি কিবা কিবি আপোনালোকো দেখাম ব'লক
লেচু আৰু বকুল গছৰ পুলি লওঁ। হেল্ল' গাইজ, নাৰ্চাৰীৰ পিছত আৰু ভিডিঅ' বনোৱা নহ'ল। নাৰ্চাৰীৰ পিছত একো শ্বুট নকৰিলোঁ। তাৰপিছত চিধা মানে ঘৰ আহি গ'ল। ৰাস্তাটোকে আৰুনো কিমান দেখাই থাকিম। তো ভিডিঅ'টো চিম্পুল হৈছে, গম পাইছোঁ ভিডিঅ'টো চিম্পুল হৈছে। নেক্সট ভিডিঅ'ত কিবা এটা ধামাল দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো তেনেহ'লে আজি এইখিনিতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। ধন্যবাদ।